মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পঞ্চম শ্ৰেণীৰ অংকুৰণৰ পিঠাৰ মেল কবিতাটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে, পাঠভিত্তিক প্ৰশ্নখিনিৰ বিষয়ে আলোচনা কৰোঁ আহা। প্ৰশ্নখিনি আমি উলিয়াই লওঁ। ক. পাঠভিত্তিক ক্ৰিয়া। পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। এতিয়া তোমালোকৰ প্ৰথম কাম হ'ব কি, পদ্যটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িব। দলত ভাগ হৈ পদ্যটো আবৃত্তি কৰা। তোমালোকে ২-৩ জন একগোট হৈ কবিতাটি আবৃত্তি কৰিবা। পিঠাৰ মেল পদ্যটো কাহিনী আকাৰে কোৱা। যেনেকৈ আমাৰ পক্ষী আৰু মানুহ, এইটো গদ্য আকাৰত আছে, কাহিনী আকাৰত আছে। ঠিক তেনেদৰে আমি পিঠাৰ মেল কবিতাটি পদ্যটি কাহিনী আকাৰত ক'ব লাগে। এইটো ধুনীয়াকৈ মূল ভাৱটো যদি তোমালোকে ধুনীয়াকৈ চাইছা, তেতিয়াহ'লে সেই মূল ভাৱটো কৈ দিলেও এটা কাহিনী আকাৰতে আহি যাব বা হৈ যাব। এতিয়া চোৱা, প্ৰশ্ন দিছে, কোনে কাক কি প্ৰসংগত কৈছে। ক নম্বৰ প্ৰশ্নটো চোৱা, এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। এই বাক্যশাৰী কোনে কৈছিল, কাক কৈছিল আৰু কিয় কৈছিল, এই উত্তৰখিনি আমি লিখিব লাগে। এই উত্তৰখিনি মই বহি লিখি ৰাখিছোঁ, চোৱাচোন আৰু এনেকৈ লিখিলে হ'ব। চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক কৈছিল। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত বুলি কোনে কৈছিল, চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক কৈছিল। কি প্ৰসংগত কৈছিল, কাৰণ বৰ্তমান সময়ত পিঠাবোৰৰ আদৰ আৰু প্ৰচলন কমি আহিছে। মানুহে পিঠা খাব পাহৰি গৈছে এই প্ৰসংগতে। ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো। কিয় কৱ তেনে দুখ লগা কথা। এই বাক্যশাৰী কোনে কৈছিল, কাক কৈছিল আৰু কি প্ৰসংগত কৈছিল। এতিয়া চোৱাচোন, মই উত্তৰটো লিখি ৰাখিছোঁ। চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক কৈছিল। কোনে কাক কৈছিল গ'ল। কি প্ৰসংগত কৈছিল, এতিয়া চোৱা, কাৰণ যেতিয়া চুঙা পিঠাই কৈছিল যে এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, তেতিয়া সুতুলি পিঠাই উক্ত বাক্যশাৰী কৈছিল। চুঙা পিঠাই কোৱাৰ পিছত সুতুলি পিঠাই তাৰ উত্তৰ হিচাপে বাক্যশাৰী কৈছিলে। ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো। লাৰু আৰু পিঠাবোৰক হাই ক্ষীণৰ চকুৰে চাই। এই বাক্যটো কোনে কৈছিল, কাক কৈছিল আৰু কি প্ৰসংগত কৈছিল। মই বাক্য এটা লিখি ৰাখিছোঁ। উক্ত বাক্যশাৰী চুঙা পিঠাই কোৱা কথা সমৰ্থন কৰি কৈছিল। উক্ত কথাষাৰি চুঙা পিঠাই কোৱা কথাষাৰ কথা সমৰ্থন কৰি কৈছিল, কাৰণ আজিকালি ল'ৰা ছোৱালীবোৰে বিস্কুট আৰু লুচি খাব পাই পিঠাবোৰ পাহৰি গৈছে আৰু পিঠাবোৰক ঘৃণাৰ চকুৰে চাই বুলি দুখ প্ৰকাশ কৰিছে। ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। তলৰ খালী ঠাইত বাকচত থকা উপযুক্ত শব্দৰে পূৰোৱা। তলত বাকচত যিবিলাক শব্দ আছে, এই শব্দকেইটাৰে ইয়াত থকা খালী ঠাইবোৰ আমি পূৰাব লাগে, অৰ্থাৎ উপযুক্ত শব্দটো খালী ঠাইত লিখিব লাগে। উদাহৰণ এটা দি দিছে, চোৱাচোন। অতি অসন্মান বা অৱমাননা। অতি অসন্মান বা অৱমাননা মানে ঘোৰ অপমান। ইয়াতে ঘোৰ অপমান শব্দটো আছে, এইটো ইয়াতে এই বাক্যটোৰ এইটো শব্দ প্ৰযোজ্য। এতিয়া আমাক নেক্সট বাক্যকেইটা আমি চাওঁ। অকস্মাত। অকস্মাত মানে হঠাৎ। এইটো হঠাৎ শব্দটো ইয়াতে লিখি দিলেই হ'ল। বিহুৰ আগদিনা কি কয়, বিহুৰ আগদিনা উৰুকা বুলি কয়। গতিকে উৰুকা শব্দটো আহি ইয়াতে আহিব, লিখি দিলেই হ'ল ইয়াতে।
শস্য আদি থবৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি। মানে ধান চাউল থবৰ কাৰণে, শস্যবিলাক থবৰ কাৰণে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলিক কি বুলি কয়? ইয়াতে চোৱা শব্দকেইটা কি আছে? কি বুলি কয়? পাচি বুলি কয়। এতিয়া পাচি শব্দটো আমি ইয়াতে লিখি দিলেই হ'ল। লৰালৰিকৈ কৰা কাৰ্যক কি বুলি কয়? লৰালৰিকৈ কৰা কাৰ্যক ইয়াতে চোৱা খপৰাই। এই খপৰাই শব্দটো ইয়াতে লিখি দিলেই হ'ল। ঘৃণা ভাল নোপোৱা, ঘৃণা আৰু ভাল নোপোৱা, আমি এই শব্দটো কি বুলি কয়? ঘিণ কৰা। এই শব্দটো ইয়াতে লিখি দিলেই হ'ল, ঘিণ কৰা। বস্তু সামৰি থোৱা কোঠা, অৰ্থাৎ বস্তুবিলাক সামৰি যিটো কোঠাত থোৱা হয়, সেই কোঠাটো কি বুলি কোৱা হয়? এটা চোৱা, আমাৰ সকলোকেইটা আমাৰ হৈ গ'ল, বাকী থাকিল কি? ভঁৰালি কোঠা। গতিকে এই ভঁৰালি কোঠাটো আমি শব্দটো আনি ইয়াতে লিখি দিলে হৈ যাব। বস্তু সামৰি থোৱা কোঠাক কি কয়? ভঁৰালি কোঠা। ঠিক আছে, নেক্সট প্ৰশ্নটো আগবাঢ়ো। পদ্যটোত উল্লেখ থকা পিঠাৰ নামবোৰ পাচিৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা। এইটো এটা পাচি, এই পাচিটোত কিছুসংখ্যক পিঠাৰ নাম আছে। এই নামবিলাকৰ পৰা আমাৰ কবিতাটোত যিখিনি পিঠাৰ নাম পাইছোঁ, সেই পিঠাৰ নামখিনি আমি ইয়াতে লিখি দিব লাগে। উদাহৰণ হিচাপে তেওঁলোকে এটা দিছে চুঙা পিঠা। এই চুঙা পিঠাটো ইয়াতে আছে, চোৱা। ইয়াৰ পৰা চুঙা পিঠাটো নি ইয়াতে লিখি দিছে, মানে চুঙা পিঠা কবিতাটোত আছে। আৰু কি আছে আমাৰ কবিতাটোত? ইয়াতে চোৱা, টেকেলি পিঠা আমাক কোৱা নাই, ঘিলা পিঠাৰ বিষয়ে আমি পোৱা নাই, পানী পিঠা কবিতাটোত নাই, সুতুলি পিঠা আছে, গতিকে সুতুলি পিঠাটো ইয়াতে লিখি দিলে হ'ল। ফেনী পিঠা আছে, ফেনী পিঠা লিখিছোঁ, চোৱা, তোমালোকে এনেকৈ লিখি ৰাখিবা। চুঙা পিঠা, এইটো পালোৱে আমি। নাৰিকল পিঠাৰ কথা আমাৰ কবিতাটোত নাই। খোলা চাপৰীয়া পিঠা আছে, আমি এটা খোলা চাপৰীয়া পিঠা লিখিছোঁ। তাৰপিছত চোৱা, তিল পিঠাৰ বিষয়ে আমাৰ কবিতাটোত নাই, বৰ পিঠা নাই, ক্ষীৰ পিঠা নাই, কল পিঠা নাই, তাল পিঠা এইটোও নাই, জেং পিঠা এইটোও নাই। গতিকে আমাৰ কি আছে? সুতুলি পিঠা, চুঙা পিঠা, সুতুলি পিঠা, ফেনী পিঠা আৰু খোলা চাপৰীয়া পিঠা। নেক্সট প্ৰশ্নটো আমি আগবাঢ়ো। উত্তৰ লিখা, ক নম্বৰ। এই প্ৰশ্নকেইটা আমাক উত্তৰ লিখিব দিছে। খোলা চাপৰীয়া পিঠা কোনে কি বুলি সম্বোধন কৰিছিল? এতিয়া মই সেই প্ৰশ্নখিনি উত্তৰখিনি কাগজে লিখি ৰাখিছোঁ। খোলা চাপৰীয়া পিঠাক চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল। ঠিক আছে, প্ৰশ্নটো কি বুলি দিছিল? যে খোলা চাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল? খোলা চাপৰীয়া পিঠাক চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল। ঠিক আছে, নেক্সট, কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? এই প্ৰশ্নটোৰ উত্তৰটো আমাৰ এই প্ৰশ্নৰ উত্তৰটো উত্তৰটো ইয়াতে আছে। কি পিঠাই ভাগ লৈছিল? চুঙা পিঠা, সুতুলি পিঠা, ফেনী পিঠা আৰু খোলা চাপৰীয়া পিঠা। এইটোখিনি মই লিখি ৰাখিছোঁ, চোৱাচোন। চুঙা পিঠা, খোলা চাপৰীয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠাই পিঠাৰ মেল কবিতাটিত ভাগ লৈছিল। ঠিক আছে, নেক্সট প্ৰশ্নটো আহোঁ। অকমানিয়ে পিঠা লাড়ুৰ সলনি কি খাবলৈ বিচাৰে? অকমানিয়ে পিঠা লাড়ুৰ সলনি কি খাব বিচাৰে? চোৱাচোন, মই লিখি দিছোঁ এইটো উত্তৰটো। অকমানিয়ে পিঠা লাড়ুৰ সলনি বিস্কুট, লুচি, ৰসগোল্লা আৰু চাহপানী খাব পাই পিঠাবোৰক পাহৰি গৈছে। হয়নে? ঠিক আছে, আজিলৈ ইমানখিনিতে সামৰণি মাৰিছোঁ। তোমালোকে প্ৰশ্নখিনি উত্তৰখিনি বহীত লিখি ভালকৈ চাবা। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। থেংক ইউ।